স্বাগতম জনাইছো অসমীয়া টেকনিক্যাল ইউটিউব চেনেল টিকটেকলৈ বন্ধুসকল আজি এই ভিডিঅ'টোত মই আপোনালোকক কম যে কিদৰে আপোনালোকে ইউটিউব ফেসবুক হোৱাটছএপৰ ভিডিঅ' ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলত তো বন্ধুসকল এই ভিডিঅ'সমূহ ডাউনলোড কৰিবৰ বাবে মই স্নেপটিউব নামৰ এটা এপছ ব্যৱহাৰ কৰোঁ এই এপছটোৰ লিংক মই তলত দি দিম প্ৰথমতে আপোনালোকৰ ইউটিউবৰ ওপেন কৰি ল'ব ইয়াৰ যিকোনো এটা ভিডিঅ' প্লে কৰিব আৰু শ্বেয়াৰ বটনটোত ক্লিক কৰিব কপি লিংক কৰি ল'ব আৰু সেই স্নেপটিউব এপছটো খুলি ল'ব ইয়াৰ সাৰ্চ বটনত ক্লিক কৰিব আৰু ইয়াত সেই লিংকটো পেষ্ট কৰি দিব আৰু সাৰ্চ কৰি দিব আপোনালোকে দেখিবলৈ পাব সেই ভিডিঅ'টো বৰ্তমান মোৰ স্নেপটিউব এপত আহি গৈছে ইয়াতে আপোনালোকে সোঁ দিশে তলৰ ফালে হালধীয়া এটা বটন দেখিবলৈ পাব সেই বটনটো ক্লিক কৰি দিব আৰু কিমানটো ৰেঞ্জত আপোনালোকক ভিডিঅ'টো লাগে ক্লিক কৰি ল'ব 360p 720p 240p 144p ক্লিক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ লগালগ ডাউনলোড হৈ যাব বন্ধুসকল আজিলৈ ইমানেই যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব